Hey guys, স্বাগতম to Dikshit Vlog. আজি এতিয়া গৈ আছো মানে সকলোকে হেপি হলি আৰু এতিয়া গৈ আছো ভাগ্যহঁতৰ ঘৰলে মানে মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু তাত ভাগ্যক হলি লগাম পুৰা আজি একদম হলি লগাই দিম আৰু আমাৰ লগত যাব এলি কয় দুলত দাদাই দেখিছে দুলত দাদাই বাইক উলিয়াই আছে আৰু আদিত্যও যাব আদিত্য স্কুটি লৈ আহিছে আপোনালোকে চাব ভিডিঅটো বলক এতিয়া আমাৰ ভিডিঅটো আৰম্ভ কৰো পাখুৰ বুলবুল উড়ে গেল ছোট ছোট পাখি গাইস আহি আছো আৰু এয়া দেখিছে মই বাইক চলাই আছো আৰু এয়া চাওক ভিডিঅ'টো চাওক মজা হ'ব আজি আহি গ'ল আদিত্য চাহাব পৰিলে ৰখতে এইবিলাক স্কুটি হেৰি হৈ গৈছে ইয়াত দেখিছে সকলোৱে এইফালে আমাৰ দেউতা বহি আছে শুই আছে এইফালে আদিত্য চাহাব এইফালে আৰু দুলত দাদা আছে আৰু এইফালে মোবাইল চাই আছে দেখিছে আপোনালোকে চাওক ভিডিঅ'টো চাওক ইয়াত বহি আছো আৰু চাহ পানী বনাই আছে আৰু দুলত দাদা পুৰা ফোনত আৰু গাইজ ভিতৰলৈ সোমাই আহিলোঁ দেখিছে এইফালে চাহ পানী বনাই আছে পুৰা আৰু এইবিলাক দেখিছে নিমকি এইবিলাক মিঠাই ধেৰ আৰু দেখিছে আপোনালোকে আৰু চাওক ভিডিঅ'টো চাওক আৰু এইফালে দেখিছে এইফালে পিছফালে ভাগ্যৱতী ৰখি আছে আৰু ভাগ্য মোবাইলক সেইটো বুলি কয় হেৰি দি আছে আৰু দেখিছে আপোনালোকে চাওক ভিডিঅ'টো চাওক ইয়াত জুম কৰি দি দিছোঁ আৰু হেৰি हेलो गाइस मैं आदि হলি খেলিব লাগিব এতিয়া হলি আনোগে হলি নহয় বস্তু হলি এইটো ভাগ্যহঁতৰ ঘৰ দেখিছে এইফালে আছে এইবিলাক এৰা পাত এইপিনে চাচি গছ এইবিলাক চাচি গছ এইবোৰ চাচি গছ নহয় এনেই কৈছো এইবিলাক এই তামোল গছ এইবিলাক বাঁহ पलो गुस्सा रहा हो एक पोलो निकल गया है इधर में आदित्य का पोलो निकल रहा है अभी समझ रहे हो ना है अभी গাইজ আহি গ'লো আৰু হলি খেলিবলৈ দেখিছে আপোনালোকে এইফালে হলি লাগি আছে আৰু মহাই লাগি আছে আৰু হলি খেলি আছো আৰু আপোনালোকে চাওক ভিডিঅ'টো চাওক খেলি আছে কি মোক নাহানিবা খাই দস্ত দেখিছে দাদা আৰু হলি খেলিলো আৰু এয়া আমাৰ আছে ভাগ্য প্ৰতিম বৰা এয়া হৈছে ভাগ্য প্ৰতিম বৰা ধুনীয়াকে হলি খেলিলে আৰু আমি মানে হলি খেলিলো এইবিলাক হলি খেলিলো আৰু একদম গোটেই ৰং দেখিছে এইবিলাক আহোঁতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ গ'লো চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই সেয়া আৰু চাওক আপোনালোকে ভিডিঅ'টো ধুনীয়া হৈ গ'লি আদিত্য এইবিলাক গোটেই সানি দিলে আমি ভালকে ধুলো
মজা মজা হেপী হলে তাৰ পৰা আহিলো আৰু ভাল আছে আদিত্য ভাল আছে একদম ৰঙা লাইক শ্বেয়াৰ কমেণ্ট তুমি দেখিছা নাই সিহঁতক থেংক रुको जरा सबर करो থেংক ইউ দেখিছে বহি আছে আৰু সিহঁতি এইটো আদিত্য গাইজ ভাত চাত খাই হৈ গ'ল আৰু ধুনীয়াকৈ শুই দিলোঁ আৰু ইয়াত এনেকে কৰিলে হাত লাগে গাইজ ভাগ্য পৰা পাই গ'লোঁ আৰু এতিয়া গা চা ধুব লাগিব গোটেই কালাৰ লাগি আছে গোটেই একদম ভাগৰ লাগি গৈছে গাটো ধুই লওঁ আৰু তাৰপিছত কি বুলি কয় খেলিবলৈ যাওঁ গাইজ তাৰ পৰা আহি এতিয়া গাটো ধুলোঁ আৰু এইবিলাক তেল আৰু ক্ৰীম চিম লগালোঁ আৰু একদম মুখখন টানি টানি ধৰিছোঁ একদম এইবিলাক হেৰি লগোৱা এইবোৰ কি বুলি কয় এইটো কি বুলি ফাকুৱা লগোৱা আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে কোনোবাই নতুনকৈ আহিছে তেতিয়া এই ভিডিঅ'ত মানে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই পাৰ্ট 2 ব্লগ আনিম বাৰু VXPOLৰ মোৰ মানে গা ভাল নাই মানে একদম চৰ্দি হৈ আছিলে এতিয়া অলপ ভাল পাইছোঁ আৰু মই সময় পোৱা নাই যাবলৈ কাৰণে যাম আৰু আপোনালোকক দিম আপোনালোকে বেয়া নাপাব আজিলৈ ইমানেই বাই বাই আৰু আপোনালোকক নতুন ব্লগত লগ পাম বাই